পানীয়ে পানীয়ে বিন্দাছ মজা হেপি থাকিব পাৰা আজি মই মানে সো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে মোৰতো ভালেই আছোঁ বিন্দাছকৈ আৰু মানে মই আজি অকণমান আপোনালোকক বাহিৰৰ ফালে লৈ আহিছোঁ কাৰণ মই থকা জেগাখিনিত এখন নদী আছে গম পাই আছে মই নদীত আছোঁ আৰু মানে এইখিনি জেগাত মানে খুব ধুনীয়া এটা মানে শিলৰে আৰু মানে নদীটো শিলেই আৰু মানে আৰু এই নদীখনৰ এটা কাহিনী আছে পৰশুৰাম যে আছে পৰশুৰামে তাৰ মাক মাৰি কুঠাৰখন ইয়াত ধুইছিলে এইখন নদীত তাৰ কাৰণে জানুৱাৰী 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে মেলা হয় পূজা হয় সব কিছু হয় এইখন নদীত আপোনালোকক নদীখন দেখাইছোঁ বিন্দাছকৈ চাই যাব দেই ভিডিঅ'টো শেষলৈকে আমাৰ ওপৰলৈ এই তাতে মানে আহি আছে ফটো চটো মাৰি আৰু বিন্দাছকৈ ওপৰলৈ বিন্দাছকৈ দেখাওঁ আৰু ৰাইজক আৰু মানে বহুত বেছি আজি ৰ'দ দিছে তাৰ কাৰণে মানে মোৰ চেহেৰাটো নাহিব পাৰে ভালদৰে আপোনালোকক দেখাই আছোঁ বস্তু মানে কি ক'ম আৰু ক'ত আছোঁ তাক নাই পানীয়ে পানীয়ে বিন্দাছ মজা আৰু তাতে এটা কথা আছে ওপৰত এটা আছে মন্দিৰ সেই মন্দিৰখনো আপোনালোকক দেখাম চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকে চাওক না নাজাৰাটো চাওক না কি চালিয়া বিন্দাছে লৈ যাই আছোঁ আৰু চাওক না বঢ়িয়াকৈ পানীখিনি পৰি আছে আৰু বিন্দাছকৈ একদম মজাকৈ মজা মজাটো কিন্তু মজা আছে নহয় এইটো মজা মানে চাব পাৰে এইটো মন্দিৰটো পাথৰৰ ওপৰতে মন্দিৰখন আছে এই চাব পাৰিব পুৰা পানী আৰু ফিল আৰু একো নাই তাতে মাটি আমাৰ ককাইৰে আছে ইয়াতে এজন মানুহ আছে কৰ্ণাটকৰ ভাষা নাজানো ক'ব তাৰ কাৰণে কথা নাপাহিলোঁ সেইখিনিৰ পৰাই মানে দেখিছে তাৰ মন্দিৰখনত গৈছিলোঁ মজাটো ইমান মজা লাগিছে মানে মাটি নাই আকৌ খালি শিল আৰু মানে বিন্দাছ একদম শিলবিলাক একদম চলচলীয়া শিল মানে একদম বিন্দাছকৈ আৰু বনাইছে শিলৰে চব আৰু ব্ৰিজ আছে কিবা নাই চব ব্ৰিজৰ শিলৰে আৰু মানে এতিয়া জঁপিয়াই পাৰোঁ মই একদম এটা নমুনা দেখাম আৰু মানে ৰাইজক মোৰ নমুনাখিনি তো বিন্দাছকৈ চাই থাকক মানে অকণমান ইফাল সিফাল হৈছে মোৰ কথাখিনি বেয়া নাপাব আৰু মানে নতুন আহিছোঁ দেখোন তাৰ কাৰণে আৰু মানে আমাৰ ওপৰলৈ নাহে কিয় ফটো মাৰাত বিজি দেখিছেনে বিন্দাছকৈ আৰু মানে এতিয়া মই জঁপিয়াইছোঁ আৰু আপোনালোকে চাই কিনে ক'ব দেই মানে কেনেকুৱা ঠাইখিনি চাওক না খালি শিলেই শিল চবফালে শিলেই শিল একবাৰে শিল আৰু এইখন নদীত আকৌ এবাৰ কৈ দিছোঁ এইখন নদীত আমাৰ পৰশুৰামে তাৰ মাক মাৰি কুঠাৰখন অসমত যদি এইটো নদী হ'লে হয় কুঠাৰ ধোৱা নদী বুলি নাম দিলে হয় আৰু বিন্দাছকৈ কিন্তু নহ'লগৈ আৰু আমাৰ অসমত এই চাওক না কেনেকৈ যাই আছোঁ এইটো এটা শিলৰে ব্ৰিজ শিল এইটো কোনো চিমেণ্ট বালি দি বনোৱা নাই আৰু মানে শিলে হয় আৰু মানে একদম শিল আৰু মানে নেচাৰেল আৰু শিল বিন্দাছকৈ গৈ আছোঁ আৰু বিন্দাছ এয়া আপোনালোকৰ লগত কথা পাতি চাগে মই পানীটো পৰি যাব পাৰোঁ মোৰ ঠিক নাই আৰু মানে গম পাইছে আৰু ফূৰ্তি যে লাগিছে নহয় এনেকুৱা এটা ঠাই মানে আপোনালোকক কি বুলি ক'ম আৰু মানে আমাৰ ওপৰলৈ কিবা এটা ভিডিঅ' শ্বুট কৰি আছে তাৰ ইউটিউব চেনেলৰ কাৰণে চাব পাৰিব আৰু যাওঁ অকণ আগলৈকে মই দেখাই আছোঁ আপোনালোকক বেক কেমেৰাৰে বিন্দাছকৈ চাই দিম মানে বিন্দাছকৈ আৰু এই মন্দিৰখনৰ পৰা আমি ওলাই আহিছোঁ ইফালৰ পৰা আৰু আপোনালোকক পূৰা এটা 360 ভিউ মানে দিব বিচাৰিছোঁ আৰু চাই ল'ব মানে বিন্দাছকৈ আৰু মানে আজি বহুত ফূৰ্তি কৰিলোঁ দেই সঁচা কথা আপোনালোকৰ যদি ভাল লাগিছে লাইক কৰিব আৰু এইটো ব্ৰিজখন দেখিছে ব্ৰিজখনতো এদিন যাই ভিডিঅ' বনাই দেখাম আৰু আপোনালোকক বিন্দাছকৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে দেই একদম নাযাব চ' গাইজ তাতে চালে মানে কেনেকুৱা আমি দেখালোঁ মানে তাতে মন্দিৰ আৰু পানী আৰু ইফালেও আছে ইফালেখিনি চাই লওক বিন্দাছকৈ একদম মানে আজি মানে মই বহুত হেপী একদম সঁচা কথা কাৰণ মই নদী বহুত বেছি ভাল পাওঁ গামোচা এখন লৈ আহিলে নহয় জঁপিয়াই দিলোঁ হয় নদীতে আৰু মানে কি ক'ম আৰু মানে পাহাৰৰ পৰা কেনেকুৱা পানীখিনি খলখলাই নুমি আহি আছে একদম মানে কি ক'ম আৰু কোনো ধৰি বান্ধি ৰাখিব নোৱাৰে আৰু এইখিনি পানী আৰু মানে চবফালে শিলে
দেখা দিয়ক ক'ত আছোন কি কথা মোৰ লগে লগে এই চাব পাৰে আৰু ইমান মজা লাগিছে কম এইফালে পানী আহি আছে মানে ডাঙৰ ডাঙৰ শিলবিলাক চাই কিনে মোৰ মজাই লাগি গৈছে এইফালে এখন আছে ব্ৰিজ এইটো চাব পাৰে ব্ৰিজখন আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আমি অকণমান ফটো উঠিম কি মজা বে হেপি থাকিব পাৰা আজি মই মানে একদম বহুত সুখী ৰচোন মই সেইফালে দৌৰি যাওঁ বিন্দাছকে দেখাই থাকিম বিন্দাছকে আপোনালোকে আহি যাব কাৰণ বিন্দাছকে পক্ষীৰে যাই থাকিব লাগিব মানে পূৰাখিনি ফিলে আৰু মানে এতিয়া আৰু কোনো চিমেণ্ট বালি এনেকুৱা আৰু নাই আৰু গম পাইছে ন এইটো ডাইৰেক্ট ফিল আৰু মানে মই আজি বহুত সুখী আৰু মানে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুন আহিছে আজি ফাৰ্ষ্ট টাইম ছাবস্ক্ৰাইবটো বিন্দাছকে কৰি দিব মজা এটা নজৰা আৰু হ'ব